হেল্ল' কি খবৰ আমি আচলতে কি হয় ভিডিঅ' আমি সকলোৱে বনাওঁ নহয় জানো ভিডিঅ' সকলোৱে বনাওঁ কিন্তু আমি যে থাম্বনেইলখন দিব লাগে যে থাম্বনেইলৰ যে দৰকাৰ কিমান দৰকাৰ ভিডিঅ' এখন দিয়াৰ আমি সেইটো আচলতে কোনো নাজানো হয়নে নহয় বাৰু কিন্তু প্ৰথমতে সেইটো পৰিস্থিতি মোৰো হৈছিলে আৰু কি জানে গম পায় কথাটো থাম্বনেইল দিলেহে আপোনাৰ ভিডিঅ'ৰ ওপৰত মানে ভিডিঅ' ভাল ভিউজ আহে গম পাইছেনে আমি নিজৰ কথাটো কৈছোঁ আমাৰ নিজৰ কি হয় আমি যেতিয়া কিবা এটা চাৰ্চ কৰোঁ নহয় চাৰ্চ কৰি কোনটো মানে ভাল মানে ফটো কোন কপিৰ ওপৰত মানে ভাল ওলাই থাকিব আমি সেই ফটো কপিহে আমি মানে তাত ক্লিক কৰোঁ নহয় জানো লাগিলে ভিডিঅ'টো আমি তাত বুজি পাওঁ নাপাওঁ ভিডিঅ'টো ভালকৈ বুজাই কওক বা নকওক কিন্তু সেই থাম্বনেইল কপি দেখি আমি ফটো কপিত ইমান ধুনীয়াকৈ বুজাই দিছে আমি যদি কিবা এটা চাৰ্চ কৰোঁ তাৰ বিষয়ে যদি আমি সম্পূৰ্ণ মানে থাম্বনেইলখনতে দেখি পাওঁ তেতিয়া আমি সেই ভিডিঅ'টো আমি ক্লিক কৰোঁৱে খাটাং তেনেকুৱা কথা আমাৰ ভিডিঅ'তে কি হয় আমি যদি শ্বৰ্টছ ভিডিঅ' বনাওঁ শ্বৰ্টছ ভিডিঅ' বনালে মানে কি হয় ওপৰলৈ ঠেলি দিয়ে আৰু আপোনাৰ শ্বৰ্টটো মানে সন্মুখত ওলাই পৰে কিন্তু আপোনাৰ মানে লং ভিডিঅ'টো এনেকুৱা হয় নহয় সন্মুখত যদি ওলাই থাকে মানুহে তাক ক্লিক কৰিব লাগিব তেতিয়াহে আপোনাৰ সন্মুখৰ ভিডিঅ'টো মানে খোল খাব গম পাইছেনে আপোনাৰ ভিডিঅ'টো আপুনি কি কৈছে কি ক'ব বিচাৰিছে তেতিয়াহে মানুহে বুজি পাব যদি আপুনি থাম্বনেইলখন ভালকৈ নলগায় বা থাম্বনেইলখন যদি লগাবই নাজানে তেতিয়া আপোনাৰ কি হ'ব আপোনাৰ ভিডিঅ' মানে ভাইৰেল নাযায় আৰু আপোনাৰ ভিডিঅ' নাচায়ো কোনো কাৰণ কেলৈ আপুনি কি কৈছে কিহৰ বা ভিডিঅ' মানে কিয় চাব মানুহৰ আজিৰ দিনত মানুহৰ ইমান সময় নাই গম পাইছেনে আজি এই ভিডিঅ'টো যে মই যে আনিছোঁ এই ভিডিঅ'টো থাম্বনেইলৰ ওপৰত আনিছোঁ থাম্বনেইলখন কেনেকৈ বনাই মানে মই নাজানিছিলোঁ ফাৰ্ষ্ট নাজানিছিলোঁ এতিয়া জানিলোঁ সেইটো কাৰণে ভাবিলোঁ তাৰ ওপৰত ময়ো ভিডিঅ' এটা বনাওঁ বহুতৰে সুবিধা হ'ব মানে থাম্বনেইলখন কেনেকৈ বনাই কেনেকৈ কি কৰিলে মানে ভাল হয় চাবলৈ সেইটো কাৰণে মই থাম্বনেইলক লৈ পেলাই আজি ভিডিঅ'টো আনিছোঁ আপোনালোকে চাব আৰু থাম্বনেইলখন বনাবৰ কাৰণে প্ৰথমতে কি হ'ব পিক্সেল এপটো ডাউনলোড কৰি ল'ব লাগিব গম পাইছেনে পিক্সেল এপটো ডাউনলোড কৰি ল'লে আপোনালোকৰ মানে বাকী আৰু একো এপ ডাউনলোড কৰিব নালাগে পিক্সেল এপটোতে আপোনাৰ সম্পূৰ্ণ থাম্বনেইল বনি যাব গম পাইছে এতিয়া মোৰ বায়ে ভিডিঅ' বনায় কিন্তু মানে তাই মোক ফোন কৰি কৈ থাকে যে তই থাম্বনেইল কেনেকৈ বনাওঁ আৰু যে মই যে নোৱাৰোঁ মই তাইক ইমান ধুনীয়াকৈ বুজাই দিওঁ হ'লেও তাই মানে বুজি নাপায় মানে তাই নোৱাৰে কৰিবলৈ সেইটো কাৰণে ভাবিলোঁ আজি ভিডিঅ' আকাৰে তাইও চাওক আৰু বেলেগ আপোনালোকবিলাকেও চাওক বুজি পাওক থাম্বনেইলখন কেনেকৈ বনাব লাগে আৰু কেনেকৈ কি কৰিলে আপুনি প্ৰথমে কি হ'ব জানেনে আপুনি থাম্বনেইলখন আপুনি মানে কিবা মানে দুখ লগা কাহিনী লৈ পেলাই বনাইছে আপুনি থাম্বনেইলখন আপোনাৰ যিকপি আপোনাৰ নিজৰ ফটো দিব সেইখনো আপুনি মানে মন মাৰি থকা দিব যাতে মানুহে মানে আপোনাৰ দুখটো থাম্বনেইলখনতে প্ৰকাশ কৰিব পাৰে গম পাইছেনে আপুনি তেনেকৈ কৰিব থাম্বনেইল নহয় লগোৱাটো বহুত বেছি জৰুৰী আহক এতিয়া মোৰ মোবাইলৰ স্ক্ৰীনত যাওঁ আৰু আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণ দেখাই দিম এতিয়া মই পিক্সেল এপটো অন কৰি লওঁ পিক্সেল এপটো অন কৰি ওপৰত যে দেখিছে থ্ৰী ডট কেইটাত ক্লিক কৰিব থ্ৰী ডট কেইটাত ক্লিক কৰাৰ পাছত ইমেজ চাইজ যিটো আছে 5 নম্বৰত যে ইমেজ চাইজ তাত ক্লিক কৰিব ইমেজ চাইজৰ ক্লিক কৰাৰ পাছত যিটো কাষ্টম লিখা আছে প্ৰথমতে দেখিছে তাত ক্লিক কৰিব কাষ্টমত ক্লিক কৰাৰ পাছত যিটো ইউটিউব থাম্বনেইল লিখা আছে 5 নম্বৰটোতে ইউটিউব থাম্বনেইলটোত ক্লিক কৰিব ক্লিক কৰাৰ পাছত অ'কেটোত ক্লিক কৰিব অ'কেটোত ক্লিক কৰাৰ পাছত আমাৰ থাম্বনেইল মানে এখন ইউটিউবৰ কাৰণে ৰেডি হৈ গ'ল এতিয়া আমি কালাৰ মিলাম তলত যে যিটো 4 নম্বৰ অপশ্যনটো আছে একেবাৰে শেষৰ 4 নম্বৰ অপশ্যনটোত গৈ কালাৰ যিটো লিখা আছে তাত ক্লিক কৰি আপুনি এইবোৰ যিকোনো কালাৰ দিব পাৰিব নীলা বগা কলপতীয়া যোনটো ভাল লাগে আপোনাৰ মই এইটো কালাৰে ৰাখিছোঁ কাৰণ এইটো কালাৰে মোৰ পচন্দ লাগিছে তাৰপিছত আপুনি ৰাইট চিনডালত ক্লিক কৰিব ৰাইট চিনডালত ক্লিক কৰাৰ পাছত আমি ইয়াত দিবলৈ কাৰণে একপি ফটো লাগিব ফটোকপিৰ কাৰণে আমি গুগলত যাব লাগিব এতিয়া আমি গুগলত গৈ গুগলৰ এপটো খুলি লৈছোঁ গুগলত চাৰ্চ কৰিম যে PG ৰিমুভাৰ গুগলত চাৰ্চ কৰিম এতিয়া আমি তলত দেখিছেনে ৰিমুভ বেকগ্ৰাউণ্ড বুলি ওলাইছে তাত ক্লিক কৰিম তাত ক্লিক কৰাৰ পাছত আপোনাৰ
আপলোড ইমেজ ওলাইছে, তাত ক্লিক কৰিব। আপলোড ইমেজটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি যিকোনো এখন ফটো বাছি ল'ব, যিখন আপুনি মানে ৰাখিছে। মই এখন চিম্পুল এখন লৈ লৈছোঁ, কাৰণ বেছি বিচাৰি থাকিলে ভিডিঅ'টো দীঘল হ'ব যে, সেইটো কাৰণে। দেখিছে ফটোকপি ইমান ধুনীয়াকৈ মানে বেকগ্ৰাউণ্ডটো নাইকিয়া হৈ গৈছে। আৰু তলত যে এইটো ডাউনলোড অপশ্যনটো লিখা আছে যে, তাত ক্লিক কৰি ফ্ৰী অপশ্যনটোত ক্লিক কৰিব। মানে অনলকটোত ক্লিক নকৰিব, অনলকটোত পইচা বিচাৰিব, ফ্ৰীটোত ক্লিক কৰিব। আৰু এয়া চাওক, মোৰ ভাগৰ ফটোকপি ডাউনলোড হৈ গ'ল। আৰু এতিয়া আকৌ আমি পিক্সেল এপলৈ আহিম। পিক্সেল এপত আহি আমি ফটোকপি বহাম। যিকপি ফটো আমি গুগলৰ পৰা লৈছিলোঁ, সেই ফটোকপি আমি এতিয়া বহাম। এয়া ফটোকপি ধুনীয়াকৈ দেখিছে, খাই গৈছেগৈ, ধুনীয়াকৈ খাই গৈছে। তাৰ পাছত আমি এতিয়া ইউটিউবত দিবৰ কাৰণে এটা লগো আনিম, যিটো মানে ইউটিউব অপশ্যনটোত মানে ইউটিউবটো আহিব, তাৰ কাৰণে লগো এটা আনিম। লগোটোৰ কাৰণে আকৌ গুগলত যাব লাগিব। গুগলত যাব, কাৰণ গুগলত গৈ আমি গুগলত আকৌ চাৰ্চ কৰিম। গুগলত চাৰ্চ কৰিম যে ইউটিউব লগো PNG বুলি। মই এটা লগো চিলেক্ট কৰি লওঁ। এইটো লগো চিলেক্ট কৰি লৈছোঁ। তাত যিটো লিখা আছে বিচিট অপশ্যনটো দেখিছে, তাত ক্লিক কৰিব। বিচিট অপশ্যনটো ক্লিক কৰাৰ পাছত এইবোৰ যে ফ্ৰী লিখা আছে, তাত ক্লিক কৰিব। ফ্ৰীটোৰ তলত লিখা আছে দেখিছে, কমলা কালাৰৰ ডাউনলোড নাও বুলি, তাত ক্লিক কৰিব। আৰু এতিয়া এয়া মোৰ লগোটো ডাউনলোড হৈ গ'ল। হৈ যোৱাৰ পাছত আমি আকৌ পিক্সেল এপলৈ যাম। ডাউনলোড হৈ গ'ল, আকৌ পিক্সেল এপত আহিলোঁ। পিক্সেল এপত আহি আকৌ আমি যিটো লিখা আছে যে, এই অপশ্যনটোত টিপি প্লাছ অপশ্যনটোত টিপি যিটো প্লাছ অপশ্যনটোত টিপিলোঁ। টিপাৰ পাছত এইটো নিউ টেক্সট যিটো আছে, তাত আমি লগোটো বহাবৰ কাৰণে সেইডোখৰ জেগাত থলোঁ। আৰু যিটো ইম্পৰ্ট অপশ্যনটো আছে যে, তাত ক্লিক কৰিম। ইম্পৰ্ট অপশ্যনটোত ক্লিক কৰিলে কি হয়, গেলেৰীত যায়। গেলেৰীত গৈ আমি ইউটিউব লগোটো ল'ম। লৈ পেলি আমি এইডোখৰত ইউটিউব লগোটো আমি এইডোখৰত বহাম। এইডোখৰত আমি ইউটিউব লগোটো বহাম। কিমান ধুনীয়াকৈ ইউটিউব লগোটো দেখিছে বহি গৈছে। এতিয়া কিমান ধুনীয়াকৈ ইউটিউব লগোটো বহি গৈছে। আৰু এই মোৰ ফটোকপি এইডোখৰত চাই লওঁ, ধুনীয়াকৈ বহি যিটো মানে এটা মানে লাইট মানে জ্বলি থকা লিখীয়া মানে এটা হৈ থাকে নাই, সেইটো দিম। যিটো কৰিবৰ কাৰণে এইটো দেখিছে শ্বেডোটো লিখা আছে, এই শ্বেডোটোত টিপিব। টিপাৰ পাছত এনেকৈ কৰি দিব। দিছে ছাইডটো ইমান ধুনীয়া এটা তাৰমানে পোহৰ এটা আহি গৈছে। ইয়াত মই এইটো বগা কালাৰটোকে ৰাখিছোঁ। বগা কালাৰটো ৰখাৰ পিছত এইটো ৰাইট চিনডাল টিপিব। ৰাইট চিনডাল টিপাৰ পাছত আপুনি এইটো যে ষ্ট্ৰক লিখা আছে দেখিছে, ষ্ট্ৰক ৰাউণ্ডৰ লিখীয়া গোল যে, সেইটো তাত টিপিব। টিপাৰ পাছত এইটো অ'কে কৰি দিব। এইটো অ'কে কৰি দিয়াৰ পাছত কি হ'ব, অকণমান মানে কাঢ়া হৈ যাব, মানে কালাৰটো কাঢ়া হৈ যোৱাৰ পাছত আপুনি যিকোনো এটা কালাৰ দিব পাৰে হা। কালাৰটো দিয়াৰ পাছত মানে আপুনি ৰাইট চিনডাল টিপি দিব। এইটো এটা অ'কে হৈ যাব। আৰু যদি এই ফটোকপি যদি এনেকৈ কৰি ইফাল সিফাল গৈ থাকে, আপুনি কি কৰিব, এই ওপৰত যে দেখিছে 3 ডটৰ তলত যে আপোনাৰ আছে, 3 ডটৰ তলত সেই তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এইটো ওলাইছে নহয় ফটোখন, মোৰ ফটোখন ওলাইছে। ফটোখনৰ তলাটোত যিটো তলাটো চুই দিব। তলাটোত চুই দিয়াৰ পাছত কি হ'ব, এই ফটোখন লক হৈ গ'ল। এতিয়া ফটোখন ইফালে সিফালে যাব নোৱাৰে আৰু। তাৰপাছত এতিয়া আকৌ যিটো লিখা আছে এইটোত ক্লিক কৰিব। 2 নম্বৰৰ অপশ্যনটো এইটোত ক্লিক কৰি প্লাছডালত ক্লিক কৰি এতিয়া তাত মই লিখিম যে এই ওপৰৰ পেঞ্চিলডাল দেখিছে, তাত ক্লিক কৰিব। ক্লিক কৰি লিখিম যে ইউটিউব চেনেল কেনেকৈ বনাব। ইমানেই দিছোঁ, ইউটিউব চেনেল কেনেকৈ বনাব বুলি এইটো লিখিম। লিখাৰ পাছত আপুনি কি কৰিব,
সেইটো যিটো লিখা আছে টি দুটা জাষ্ট লিখা আছে, চাইজ লিখা আছে, তাত আপুনি ক্লিক কৰিব। ক্লিক কৰি আপুনি যিমান ডাঙৰ দিব পাৰে, যিমান সৰু দিব পাৰে আপোনাৰ মতে আপুনি তেনেকৈ বহাব। মই অকণমান এইটো সৰু দিওঁ। সৰু দিয়াৰ পাছত ৰাইট চিনডালত ক্লিক কৰিব। ৰাইট চিনডালত দিয়াৰ পাছত এইটো লিখা আছে, যিটো কালাৰ লিখা আছে দেখিছে, তাত কালাৰ অপশ্যনটোত ক্লিক কৰিব। কালাৰ অপশ্যনটোত ক্লিক কৰাৰ পাছত আপুনি মানে যিকোনো এটা কালাৰ দিব পাৰে, যিটো আপোনাৰ ভাল লাগে, যিকোনো কালাৰ দিব পাৰে। মই ব্লেক কালাৰটোকে দিছোঁ। ব্লেক কালাৰটো দি পেলাই সেই ৰাইট চিনডাল দেখিছে, ৰাইট চিনডালত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আকৌ আপুনি যিটো এইটো বি এটা আছে দেখিছে, বি ষ্টাইল বুলি আছে, অকল বি এটা আছে, বিটোত ক্লিক কৰিব। ক্লিক কৰি BTUT আছে যে প্ৰথম বি যিটো, সেইটো তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত দেখিছে অকণমান তাৰমানে মোটা মোটা হৈ গৈছে, ডাঙৰ ডাঙৰ হৈ গৈছে শব্দবোৰ। তাৰপিছত ৰাইট চিনডালত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত টি এটা আছে দেখিছে, টি বেকগ্ৰাউণ্ড বুলি লিখা আছে, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত এয়া বেকগ্ৰাউণ্ড আহি যাব। মই বেলেগ একো কালাৰ নিদিওঁ, কাৰণ মই আখৰকেইটা ক'লা দিলোঁ যে, সেইটো কাৰণে মই বগা দিছোঁ। ইয়াত বগা দিয়াৰ পাছত ৰাইট চিনডালত ক্লিক কৰি দিলে ছেভ হৈ যাব এইবোৰ। তাৰপিছত এইটো লিখা আছে যে ষ্ট্ৰক বুলি লিখা আছে, ষ্ট্ৰকটোত ক্লিক কৰিব। কৰাৰ পাছত আখৰখিনি কেনেকুৱা হৈ যাব চাব এতিয়া। এয়া ষ্ট্ৰকটো লিখাৰ পাছত এই আখৰবোৰ এনেকুৱা হৈ যায়, তাৰমানে ৰঙা নীলা যিকোনো মানে ছাইডত এইবোৰ আহি যায়। মই এনেকৈ পাতল কালাৰ এটাকে দি থৈ দিছোঁ, পিংক কালাৰ। তাৰপাছত আকৌ এইটো শ্বেডোটো লিখা আছে যে, তাতো আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এইটো এটা আখৰ মানে এটা ডিজাইন এটা বনি যাব। এয়া দেখিছে, ময়ো এইটোত পাতল কালাৰে দি থওঁ শ্বেডো অপশ্যনটোত টিপি। তাৰপাছত আকৌ আমি লিখিম যে, তাৰপাছত এইটো প্ৰথম যিটো দেখিছে ষ্টাইলছ বুলি দেখিছে, তাত টিপিলে মানে কি হ'ব আপোনাৰ, তাত টিপাৰ পাছত এইটো ব্ৰাউজটো আহিছে যে, ব্ৰাউজত টিপি আপুনি এইবোৰ মানে অকণমান আখৰবোৰ ষ্টাইল কৰি দিব পাৰিব আপোনাৰ মতে। মই এটা কৰি দিছোঁ, আপুনি যি মন যায় তাকে। তাৰপাছত আকৌ এইটোত টিপি প্লাছ আইকনটোত টিপি পেলাই আপোনালোকে আকৌ বেলেগ কিবা এটা লিখিম। মই বেলেগ কিবা এটা লিখিম যে এইটো লিখিম সম্পূৰ্ণ ভিডিঅ', সম্পূৰ্ণ ভিডিঅ' লিখিম। সম্পূৰ্ণ ভিডিঅ'টো লিখিম। ভিডিঅ'টো লিখিলোঁ। লিখাৰ পাছত এতিয়া ইয়াকো মই এনেকৈ অকণমান চাইজটো কৰি দিম। চাইজটো অকণমান এইটো অকণমান ডাঙৰকৈ ৰাখোঁ। চাইজটো কৰাৰ পাছত ইয়াত যিটো বি অপশ্যনটো আছে, বি অপশ্যনটোত টিপি এইটো ডাঙৰ কৰি দিম। অকণমান ডাঙৰ কৰাৰ পাছত ইয়াত বেকগ্ৰাউণ্ড লগাই দিম। বেকগ্ৰাউণ্ডটো ৰেড দি দিছোঁ। বেকগ্ৰাউণ্ডটো ৰেড হৈ থাকক। তাৰপাছত মই এতিয়া ইয়াক কালাৰটো কৰিম। কালাৰটো কোনটো কালাৰ ভাল লাগে সেইটো কালাৰে কৰিম। য়েল্ল' কালাৰে থাকক, য়েল্ল' কালাৰটোৱে ভাল লাগিছে। য়েল্ল' কালাৰটো দি দিলোঁ। য়েল্ল' কালাৰটো দি দিয়াৰ পাছত আমাৰ যিটো মানে এইবোৰ ষ্ট্ৰক দিব পাৰে আপুনি, এইবোৰ য়েল্ল' কালাৰৰ ছাইডত আপোনাৰ ব্লেক কালাৰো আহি গৈছে, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ ভিডিঅ'টো সম্পূৰ্ণ হৈ যাব। এখন চিম্পুল এটা থাম্বনেইল বনাইছোঁ, আপোনালোকক শিকাই দিছোঁ কেনেকৈ থাম্বনেইলখন বনাব লাগে। এইখন চিম্পুল হয়, আপোনালোকে যি ধৰণে মানে ভিডিঅ'টো বনায় সেই ধৰণে তাৰমানে ক্লিক কৰিব। আৰু এটা দেখাইছোঁ, কিছুমান আপুনি যদি ষ্টিকাৰ দৰকাৰ হয় নহয়, আপোনাৰ যদি কিবা ষ্টিকাৰ দৰকাৰ হয় নহয়, তেতিয়া এইটো লিখা আছে দেখিছে, ষ্টিকাৰ্ছ লিখি পেলাই আপুনি এইবোৰ যিকোনো তাৰমানে বাৰ্থডে হ'লে বাৰ্থডে কেক, যেনিবা গোলাপ ফুল, টুপি আপুনি দিয়ে। আৰু এতিয়া মই এই ফটোকপি ছেভ কৰিম। ছেভটো আপোনালোকে কেনেকৈ কৰিব, এই কেমেৰাৰ ওপৰত যে লিখা আছে দেখিছে, মানে আইকনটো আছে যে, তাত ক্লিক কৰিব। এনেকুৱা এটা অপশ্যন আহিব। তাৰপাছত আপোনালোকে যিটো মানে কাষ্টম লিখা আছে দেখিছে, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আল্ট্ৰা লিখা আছে দেখিছে, তলত একেবাৰে তলৰ অপশ্যনটোত, তাত ক্লিক কৰিব। ক্লিক কৰি ছেভ টু গেলেৰী লিখি ক্লিক কৰিব।